প্ৰাদেশিকৰণৰ সমস্যাও বহু পৰিমাণে লাঘৱ নতুনকৈ আৰু প্ৰাদেশিকৰণ হ'ব সেইটো নতুন খবৰ নলবাৰীতে দিলোঁ নলবাৰীত কি দেখিছে এতিয়ালৈকে যিহেতু প্ৰথম পৰ্যায়ে যে অংশ কৰিব আমাৰ গোটেই অসমতে বিজেপিৰ কাৰণে ডাঙৰ এটা উৎসাহৰ পৰিৱেশ বিধানসভা ইলেকশ্যন ভাল হৈছিলে লোকসভা তাতকৈ ভাল পঞ্চায়ত তাতকৈ ভাল হ'ব বিধানসভা আৰু ভাল তথাপিও আজি যিহেতু প্ৰথম পৰ্যায়ৰ কেম্পেইনিং শেষ হ'ব গতিকে প্ৰথম পৰ্যায়ত কি মই গোটেইখিনি জেগাত গৈ আহিছোঁ সুন্দৰ পৰিৱেশ আপুনি আজি কৈছে যে এইবাৰৰ নিৰ্বাচনত ৰাইজে এই ধৰণে মাৰ এটা মাৰিব লাগে য'ত কংগ্ৰেছ উঠিব নোৱাৰে 26লৈকে লুঙি ধুতিৰ চৰকাৰক মাৰি পেলাব লাগে অৰুণোদয় চৰকাৰক নতুনকৈ চেলাইন ভিটামিন দি একদম শক্তিশালী কৰিব লাগে আপুনি চৰ্চা হৈ আছে এই বিষয়টো মই যোৱাকালি ৰঙিয়াত কমপ্লিট বুজাই গৈছোঁ একেটা কথাকে বাৰে বাৰে কৈ থাকিলে ভালো নালাগে এই কথাখিনি অকণমান ক'লে ভাল হয় যিহেতু আপুনি শেহতীয়াকৈ এটা নিযুক্তিক লৈ কৰা মন্তব্যক লৈ কংগ্ৰেছে গোচৰ দিম বুলি কৈছে থানাই থানাই কংগ্ৰেছে বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টখন পঢ়া নাই বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টত ৰাকেশ পালৰ মাকৰ উদ্ধৃতি দি ৰিপৰ্টত লিখা আছে যে ৰাকেশ পালে কেনেকে ধৰণে ছোৱালীৰ লগত বেয়া কামতো লিপ্ত হ'ব চেষ্টা কৰিছে এইটো মোৰ কথা নহয় বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন কংগ্ৰেছ নিৰ্লজ্জ প্ৰতিবেদনখন পোৱাৰ পিছত কংগ্ৰেছে অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগিছিল যে আমাৰ দিনত ইমান বেয়া কাম হৈছে আকৌ উল্টাই মোৰ ওপৰত কেছ দিয়ে আৰে মই ৰাকেশ পাল নেকি ৰাকেশ পালক কোনে এপইণ্টমেণ্ট দিছিলে সোণৰ গহনা লৈ পেলাই মোৰ ল'ৰাটো বিয়া নাছিলে গতিকে কেনেকুৱা নিৰ্লজ্জ দল হ'ব পাৰে তেওঁলোকৰ চৰকাৰৰ বিষয়ে ষ্টেটমেণ্ট আহিছে ৰাকেশ পালৰ মাকৰ উদ্ধৃতি দি কমিশ্যনৰ ৰিপৰ্টত আহিছে মইতো এছেম্বলিত বিষয়টো পঢ়া নাছিলো লাজ লাগে কাৰণে কিন্তু এই সত্য কথাটো তাত লিখা আছে যে আগতে APSC ACS পাবৰ কাৰণে ৰাকেশ পালে এনেকুৱা ঘৃণনীয় কামো কৰিছিল কি কেছ দিব কেছ দিলে ৰাকেশ পালৰ ৰিপৰ্টটো পুলিচে পঢ়িব পঢ়ি পেলাই কংগ্ৰেছকে সুধিব বিপ্লৱ শৰ্মা প্ৰতিবেদনত সাক্ষীৰ উদ্ধৃতি দি এই কথাষাৰ মই কৈছো আপোনাৰ চৰকাৰৰ দিনত ৰাকেশ পালৰ মাকৰ উদ্ধৃতি দিয়ে ৰাতিলৈকে আপোনালোকে কমিটিৰ ৰিপৰ্টখন ৱেবছাইটত আছে নিজে চাই লওক ছাৰ আপোনাৰ চৰকাৰৰ দিনত বান প্ৰতিৰোধৰ কাৰণে বিভিন্ন স্থানত মথাউৰি তথা ৰাস্তা নিৰ্মাণ কৰিছে এইবাৰ কি ধৰণে আপোনালোক সাজু হৈছে বানপানী এইবাৰো 250 কিলোমিটাৰ মথাউৰি আমি নতুনকৈ বনাইছো যোৱাবাৰ অসমত মাত্ৰ 5টা মথাউৰি ভাঙিছিল লাহে লাহে মথাউৰি ভঙা সংখ্যাটো কমিছে কিন্তু নদীৰ কাষত যিবিলাক থাকে মথাউৰিৰ ইটো পাৰে যিবিলাক থাকে তেওঁলোকক বানৰ পৰা বচোৱাটো কোনো উপায় নাই কিন্তু মথাউৰিৰ বাহিৰত যিসকল থাকে তেওঁলোক যোৱাবাৰো বিশেষ আক্ৰান্ত হোৱা নাই 5 জাগাত মথাউৰি ভাঙিছে এইবাৰ চেষ্টা হ'ব যাতে মথাউৰি আৰু কম ভাঙে মোদী ডাঙৰীয়াই পাকিস্তানৰ ওপৰতে হওক সন্ত্ৰাসবাদীৰ ওপৰতে হওক একশ্যন ল'ম বাৰে বাৰে ঘোষণা কৰিছে মোদী ডাঙৰীয়াক ভগৱানে শক্তি দিয়ক যাতে মোদী ডাঙৰীয়া নিজৰ কামত দেশৰ মাতৃৰ পূজাত সফল হ'ব আপুনি জোনত আকৌ নলবাৰীলৈ আহিম বুলি কৈছে কিয় ভাল খবৰ আমাৰ মহিলা উদ্যমিতা আঁচনি আমি ধনসমূহ অসমত বিতৰণ কৰিম কিছু জুনত কিছু জুলাইত এটা দিনত 2খন কৰি মিটিং কৰিলে 2 × 30 30খন হ'ব গতিকে 2 মাহ লাগিব 2 মাহত আমি মহিলা উদ্যমিতাৰ ধনৰাশি বিতৰণ কৰিম এই বছৰটো আগত বিধানসভা নিৰ্বাচনৰ গোটেই প্ৰস্তুতি এইবাৰ বিধানসভা নিৰ্বাচনৰ আগত মোৰ যিমান প্ৰতিশ্ৰুতি আছিল আপোনালোকে যদি ফাৰ্ষ্ট টাইমৰ কাৰণে মোৰ চেনেলটো চাই আছে ভিজিট কৰিছে অথবা আপোনালোকে যদি এতিয়া ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিলেও আপোনালোকৰ বাবে আপডেট আনি থাকিম